2024 তাতে ক্লিয়ারলি লিখা আছে আমি দুখীয়া রাইজ আমি ইলেকট্রিক বিল দিব নালাগে এতিয়া ইলেকট্রিক বিল দিব নালাগে ইলেকট্রিক বিল ফ্রি তার পিছত মোদি গ্যারান্টিত লিখা আছে 2004 3 কোটি 3 crores মহিলাক লাখপতি দিদি বনাব লাখপতি দিদি বনাব আৰু আজি এই সভা আমাৰ মহিলা সংখ্যাটো বেছি হয় না নহয় য'ত মহিলা সংখ্যা বেছি হ'ব আমি বিপুল ভোটত আমি ভোট পাম আমাৰ মাজত এতিয়া ভাৰতীয় জনতা পাৰ্টি হাতত 80% আমাৰ ভোট আছে 80% ভোট সকলো ভাই বন্ধুসকল মোৰ ফালৰ পৰা অনুৰোধ আপোনালোকে মোক আশীৰ্বাদ দিব মৰম দিব আৰু নৰেন্দ্ৰ মোদীক আমি শক্তিশালী কৰিব লাগিব লাচিলিতুম নৰেন্দ্ৰ মোদীয়ে ফান যাকক পি দুনিয়া ফান ইংকৰ ৰাষ্ট্ৰ কাৰণে মাকে ভোট কেজো কাৰণিলো ইংকৰ ৰাষ্ট্ৰ কাৰণে ভোট কেজো কাৰণিলো লাচি কাদক কাবে আখৰতে ইঞ্জিৰাতুম সিতামে লাবাং সোৱানি বাকে वोट के जो कबान इले तुम बीजेपी सिंबल के एक नंबर असील लोग से तो वो बीजेपी बंगे लाची आठा का बेर लांग नंगे लो आठा सी लांग नॉय एबीएम मिशन लोग बेर नॉय लापेले तुम ओंग डोंगा वोट पेन इले तुम चेपा लोग नंग को लापेन नीली पार्लियामेंट लोग नीली संग जोजे पार्लियामेंट लोग नीली संग जोजे के चेंसिया बंगे इले तुम कचे सॉन्ग Karbi Anglong di Mahasau 244 ya bangai kaike mata nili parlimen long ningje tunwer. Lape nikam po chance lape nili non tribal area amso se tangka mahanagi piji ke pa ongji lape tribal area kache raya pha amso se jakong nagi piji ilitum Home Minister Rajnath Singh Rajya Sabha long introduce pon elo 125 constitutional amendment labang article 2442 lapen article 271 labang ke nili ningkan hiniang bong ke pacun dia phan nang litumang long nang cecaklo tribal phan jakong gipi lapeng ke tribal area tangka mahanang ke paong labang so artikel lo labang ke lasi labang ke ningkan hiniang bo nili pecun pon bek fokusi nang litung kado gawe panang cecak lo ate BJP lapen Rajnath Singh ilitum Minister Rajya Sabha long laso bil ke introduce lo lasi lan nili lam than lo laan than bensin nili lam the ington ikab lo Kardom namaskar Bharat Mata ki Bharat Kodum Thalor Sinor Bhatik Tikiorbar karone Narendra Modi Pradhan Mantri Bonasar Bhat Amar Singh Kisok Bipul Bhara Joyjukta Koribo Lagibo Kihor Kare Joyjukta Koribo Lagibo Apnaloke jane Hey Lumbajong Homostik Obhab Obhijog Puran Kora Sarthat Hey Lumbajong Homostik Sonkale ইয়াত ফুল ফ্লেজড সেন্ট্রাল ইউনিভার্সিটি হব আপনাদের চিন্তা করিব নালাগে Hey Lumbajong Homostik এয়ারপোর্ট হব আপনাদের চিন্তা করিব নালাগে ইয়াতে ইয়ার বলাং ফেলতে এয়ারপোর্ট হব সোনকালে সার্ভে করা হৈ গল ডিপিআর সার্ভে করা হৈ গল হে কাৰ্বি আংলঙত সৈনিক স্কুল স্যাংশন করা হৈ গল এটা নির্বাচনের পিছত সৈনিক স্কুল আরম্ভ করা হবে গান্ধী পাগৰ পৰা ইউনিভাৰ্সিটি লৈকে হেমাৰী তেৰাংগাঁও লৈকে ইয়াত ফুল লাইন ৰাস্তা স্যাংশন করা হৈ গল 107 crore টকা স্যাংশন করা হৈ গল আই মাতৃসকল ইয়াত মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো আপোনালোকৰ মূল্যৱান ভোটত পদুম ফুলৰ চিনত ভোট দিয়াৰ লগে লগে যিবিলাকৰ ইয়াত ৰেচন কাৰ্ড পোৱা নাই অমৰ সিং কিশোৰ জিকাৰ লগে লগে আমাৰ জুনি তুমুং লগত লৈ গোটেইখিনি পৰিয়ালক আপোনালোকৰ ৰেচন কাৰ্ড পাব বুলি মই আজি প্ৰতিশ্ৰুতি দিছো আপোনালোকক যিবিলাকৰ
অৰুণোদয় পোৱা নাই, প্ৰায় পোৱা নাই নেকি? হাত ডাঙৰচোন। ৰেচন কাৰ্ড নোপোৱা যিবিলাকৰ ফেমিলি আছে গোটেইখিনি ৰেচন কাৰ্ড পাব। আৰু যিবিলাকৰ ৰেচন কাৰ্ড আছে এটা কাৰ্ড হ'ল হ'ব গোটেইখিনি পৰিয়ালক 4 মাহৰ ভিতৰত অৰুণোদয় গোটেইখিনি পৰিয়াল পাব বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। অৰুণোদয় মাহত 1250 টকা, 1250 টকা আপোনালোকে পাব। আৰু গৈ গৈ আমাৰ এছেম্বলি ইলেকশ্যনলৈকে বিধানসভা নিৰ্বাচনলৈকে আপোনালোকে 3000লৈকে পাব। আৰু যিবিলাকে আপোনালোকক ট্ৰিটমেণ্টৰ কাৰণে বছৰৰ ট্ৰিটমেণ্টৰ কাৰণে আয়ুষ্মান ভাৰত কাৰ্ড পায় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, অমৰ সিং কিশোৰ ডাঙৰীয়া, দুৰ্নীতি মুখ লগত আমি আলোচনা কৰিছোঁ। যিমানখিনি ইয়াত ৰেচন কাৰ্ড পোৱা পৰিয়ালত বছৰত 5 লাখ টকা, 5 বছৰত 25 লাখ টকা আপোনালোকৰ ট্ৰিটমেণ্টৰ কাৰণে সুবিধা পাব। 25 লাখৰ টকা 5 বছৰৰ পাব আপোনালোকৰ। ভাৰতৰ যিকোনো হস্পিটেল ট্ৰিটমেণ্টৰ কাৰণে 5 লাখ পৰ্যন্ত বছৰত আপোনালোকে পাব। গেছ নোপোৱা বহুত আছে নেকি ইয়াতে? আছে ন? হাত ডাঙৰচোন। বা বাইদেউবিলাক বেয়াও লাগে, বহুত বাইদেউ আছে। এতিয়া জ্যোতি টিমঙৰ লগত লৈ আমাৰ অমৰ সিং কিশোৰ MP জিকাৰ পিছত গোটেইখিনি পৰিয়ালক ফ্ৰী গেছ কানেকশ্যন কৰি দিম বুলি আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ। ফ্ৰী গেছ মই নিজে আহিম, আপোনালোকে ঘৰে ঘৰে গেছ কানেকশ্যন কৰাম আৰু চাহ কাপ খুৱাব। খবৰনে নাপায় বাইদেউ? প্ৰত্যেক ঘৰ যাম, বেয়া পাবনে নাপায়? MPও যাব, মই যাব আৰু দুৰ্নীতি মই যাব, প্ৰত্যেক ঘৰ যাম। বেয়া নাপায়তো? বেয়া নাপায়তো? তাহলে একদম আপোনালোকে হাত চাপৰে মাৰা, মই যামেই আপোনালোকে। ধন্যবাদ, মই যাম আপোনালোকে। মই বিথুং ৰেংধামা সমষ্টিত মোক যিটো আশীৰ্বাদ দিছে, মই ঘৰে ঘৰে গৈছোঁ। এতিয়া মই আপোনালোকে বেয়া নাপায় বুলি এতিয়া হাত চাপৰি মাৰিছে, মই একদম বৰাং ফেৰৰ পৰা একদম মই এফিৰি মাঞ্জা হিকিম তেৰণ গাঁৱলৈকে মই ঘৰে ঘৰে যাম। আপোনালোকে চিন্তা কৰিব নালাগে। 1 মাহমান লাগিব, 2 মাহমান লাগিব, অলপ কষ্টটো হ'ব, কিন্তু কষ্ট মই কৰি যাম। আৰু তাৰপিছত আপোনালোকে ছোৱালীবিলাকৰ এবাৰ মেট্ৰিক দিব। ছোৱালীবিলাকৰ মেট্ৰিক দিব, মেট্ৰিক পাছ কৰিব। মেট্ৰিক পাছ কৰাৰ লগে লগে আপোনালোকৰ কলেজৰ পঢ়িব, কাৰণ এডমিশ্যন ফ্ৰী চৰকাৰে দিছে, বুকছ ফ্ৰী, কিতাপ ফ্ৰী দিয়া হৈছে। আই মাতৃবিলাকে পকেট খৰচৰ 10,000 দিব লাগে। এবাৰ চৰকাৰে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ কলেজত পঢ়িবৰ কাৰণে প্ৰত্যেক বছৰত 10,000 চৰকাৰে দিব। আপোনালোকে চিন্তা কৰিব নালাগে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত যেতিয়া BA ডিগ্ৰী পঢ়িব, প্ৰত্যেকজন ছোৱালীক 12,500 টকা আপোনালোকে পাব। 12,500 টকা। তাৰপিছত BA পাছ কৰাৰ পিছত, ডিগ্ৰী পাছ কৰাৰ পিছত যেতিয়া পোষ্ট গ্ৰেজুৱেট পঢ়িব, সেই আছাম ইউনিভাৰ্চিটি ইয়াতে পঢ়িব ডিফু কেম্পাছত, তেতিয়া আপোনালোকৰ ছোৱালীৰ কাৰণে প্ৰত্যেক বছৰত 25,000 টকা আমাৰ চৰকাৰে দিব। আপোনালোকে চিন্তা কৰিব লাগে। 25,000 সন্মানীয় ৰাইজসকল, কাৰ্বি আংলঙত এতিয়া সকলো জাতি জনগোষ্ঠী আছে। ভাল লাগিছে আপোনালোকে যদি মোক আদৰণি কৰিছে। ইয়াত কাৰ্বি আছে, ডিমাচা আছে, কুকি আছে, চাকমা আছে, গোৰ্খা আছে, আদিবাসী আছে, আৰু ইয়াত বঙালী আছে, বিহাৰী আছে, আৰু বেলেগ বেলেগ গাৰো আছে, সকলো জাতিৱা আছে, মাৰ আছে, সকলো জাতি জনগোষ্ঠী ইয়াত আছে। কাৰ্বি আংলং এতিয়া স্থায়ী শান্তি হৈছে। সেই স্থায়ী শান্তি কোনে আনিছে? কংগ্ৰেছৰ হাতৰ আমোলাত বহুতো উগ্ৰপন্থী জন্ম হৈছে, এক্সট্ৰিমিষ্ট বহুত জন্ম হৈছে। কাৰ্বি আংলঙত 6টা উগ্ৰপন্থীৰ লগত অমিত শ্বাহ ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 6টা সংগঠনৰ লগত আলাপ আলোচনা কৰি স্থায়ী শান্তি হৈছে।
আগতে আপোনালোকে জানে কাৰ্বি আংলঙত কাৰ্বি ডিমাচা সংঘাত উগ্ৰপন্থীবিলাকৰ সংঘাত কাৰ্বি কুকি সংঘাত আপোনালোকে দেখা পাইছে কাৰ্বি ৰেংমা নাগা সংঘাত সেইটো আপোনালোকে দেখা পাইছে যিটো উগ্ৰপন্থীবিলাকৰ সংঘাত জনসাধাৰণ মানুহবিলাকক ভুক্তভোগী হ'বলগীয়া হৈছে যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ দায়িত্ব লোৱাৰ পিছত নেতৃত্ব লোৱাৰ পিছত সকলো জাতি জনগোষ্ঠী হওক